নমস্কাৰ বন্ধুসকল, কিছুমান ছাবস্ক্ৰাইবাৰে কমেণ্ট কৰিছিল যে সিহঁতৰ মেচিনটো কেতিয়াবা ৰেচন বিতৰণ কৰোঁতে বহুত চলো কাম কৰে। এইটো কি কাৰণত কৰে, এইটোৰ বিষয়ে কমেণ্ট কৰিছিল। চ' মই প্ৰথমে এটা টেষ্টিং কৰি দেখুৱাম। ফিঙ্গার দেওয়া লাগে বলে ইয়াত চাব পাৰিছে যে মেম্বাৰ ডিটেইলছটো ডাউনলোড হওঁতে বহুত সময় লৈছে আৰু ইয়াৰ কাৰণ দুটা হ'ব পাৰে। এটা হ'ল যে ইপ'ছ মেচিনত যিটো চিম দিয়া থাকে সেই চিমটোৰ যিটো মান্থলি ডাটা প্লেন যিটো মান্থলি ডাটা লিমিট থাকে এটা 1 GB বা 2 GB, সেই ডাটাখিনি যদি শেষ হৈ যায়, শেষ হৈ যোৱাৰ পিছত এইটো সমস্যা দেখা দিব পাৰে। আৰু কেতিয়াবা PDS ছাৰ্ভাৰটোৰ কিবা প্ৰব্লেম থাকে আৰু এই প্ৰব্লেমটো হোৱাৰ কাৰণে এই ছাৰ্ভাৰটো শ্ল' হৈ থাকে। চ' সেইটোৰ কাৰণে শ্ল' কাম কৰিব পাৰে। চ' এতিয়া আমি কেনেকৈ জানিম যে এইটো ছাৰ্ভাৰৰ প্ৰব্লেম নে আমাৰ যিটো মান্থলি ডাটা থাকে সেইটো শেষ হৈছে। এইটো জানিবলৈ হ'লে প্ৰথমে আমাৰ ইপ'ছ মেচিনটোক মোবাইলৰ হটস্পটৰ লগত কানেক্ট কৰিব লাগিব। ইয়াৰ পৰা ছেটিংছত ক্লিক কৰি মোবাইলৰ হটস্পটটো এড কৰিব লাগিব। মোবাইলৰ হটস্পটটো অন ৰাখি ইয়াত এডত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা আহিব, ইয়াত স্কেন এইটোত ক্লিক কৰিব লাগিব আৰু আপোনাৰ হটস্পটটো আপোনাৰ মোবাইলৰ নেটৱৰ্কটো ৱাইফাই নেটৱৰ্কটো ইয়াত চাব পাৰিব। এতিয়া ইয়াত এবাৰ ক্লিক কৰিব লাগিব আৰু ইয়াত যদি আপোনাৰ হটস্পটত পাছৱাৰ্ড ছেট কৰা থাকে তেতিয়া ইয়াত পাছৱাৰ্ডটো বহাই দিব লাগিব। আৰু যদি পাছৱাৰ্ড ছেট নাথাকে তেতিয়া জাষ্ট নেটৱৰ্কটোত ক্লিক কৰিলে অটোমেটিকেলি কানেক্ট হৈ যাব। পাছৱাৰ্ডটো এণ্টাৰ কৰাৰ পিছত অকেত ক্লিক কৰিব লাগিব আৰু ইপ'ছ মেচিনটো ৱাইফাইৰ লগত কানেক্ট হ'ব। তাৰপিছত এনেকুৱা আহিব, ডু ইউ ৱান্ট টু ছেভ নেটৱৰ্ক, এইটো ইয়েছ কৰি দিব লাগিব। এইটো ছেভ কৰি দিলে নেক্সট টাইম হটস্পটৰ লগত কানেক্ট কৰোঁতে পাছৱাৰ্ডটো আকৌ এণ্টাৰ কৰিব নালাগিব। চ' এইটো ইয়েছ কৰি দিলে হটস্পটৰ লগত কানেক্ট হৈ যাব। এতিয়া ইয়াত ৱাইফাইৰ ছিগনেল চাব পাৰিছে, ইপ'ছ মেচিনটো ৱাইফাইৰ লগত কানেক্ট হৈ গ'ল আৰু ইয়াত কানেক্টেড ডিভাইচ নেম শ্ব' কৰিছে। অ'কে, এতিয়া জাষ্ট বেক হৈ আহিব লাগিব আৰু এতিয়া ইয়াত ৱাইফাই ক্লিক কৰি কানেক্টেড ডিভাইচবোৰ চাব পাৰিব। ইয়াত আৰু এটা ছেটিংছ কৰিব লাগিব। চ' এবাৰ বেক হৈ আহিব। এতিয়া ইয়াত ৱাইফাই এইটোত ক্লিক কৰি এই এপটো ক্ল'জ কৰি দিব লাগিব। এতিয়া ইয়াত ৱাইফাইৰ ছিগনেলটো অহালৈকে ৱেইট কৰিব লাগিব। অ'কে, ৱাইফাইৰ ছিগনেলটো আহি গ'ল। এতিয়া আমি PDS এপটো লগ ইন কৰি চাম যে এতিয়াও শ্ল' কাম কৰে নেকি ফাষ্ট। অ'কে, চ' এতিয়া চাব পাৰিছে যে প্ৰথমে যিটো প্ৰব্লেম আছিল সেই প্ৰব্লেমটো আৰু এতিয়া নাই। এতিয়া মেচিনটো ফাষ্ট কাম কৰিছে। যেতিয়া আপোনাৰ মেচিনটো শ্ল' কাম কৰিব তেতিয়া এবাৰ হ'লেও আপোনাৰ মোবাইলৰ হটস্পটৰ লগত কানেক্ট কৰি চাব, প্ৰব্লেমটো ছল্ভ হ'ব যদি ছাৰ্ভাৰৰ একো প্ৰব্লেম নাথাকে। চ' বন্ধুসকল, আজিৰ ভিডিঅ'ত এইখিনিয়ে। থেংক ইউ ফৰ ৱাচিং।